এটা নিউজ পাই বৰ দুখ লাগিলে বৰ দুখ লাগিলে। নাপায় দেই নাপায়। জোনমণি কেছটোক লৈ কথা এষাৰ ক'ব লৈছোঁ, যিহেতু এটা নিউজ পাইছিলোঁ মানে ককায়েকে যিখিনি কথা ক'লে মানে খুব দুখ লাগিলে মানে। এখন ঘৰখন মানে উদং হৈ গ'ল, এজনী ছোৱালী ঘৰখন চলোৱাৰ পাছত আজি তেওঁ নাইকিয়া হৈ গ'ল। কেনেকৈ মানুহঘৰ আছে কেনেকৈ নাই আপোনালোকে বোলে খবৰ নাই লোৱা। বৰ দুখ লাগিলে। আপোনালোকে যাওক আৰু তেওঁ থকা বলেটটো আমুক কিবা কিবি তেওঁ চেইনডাল বলেটটো গোটেই বস্তুখিনি নাই, আৰু বলেটটোৰ পৰা আই কাৰ্ডখন তাতে গাড়ীতে আছে বুলি কৈছে। আৰু তেওঁ ককায়েকে কোৱা ভাষ্যখিনিৰ কথা কৈছোঁ দেই। মানে তেওঁ যিহেতু এজনী ছোৱালী বলেটটো মানে যেতিয়া পাৰ্চৰ পৰা বস্তু ওলাই মেলি আই কাৰ্ডখন পেলাই পাৰ্চটো লৈ গৈছে, মোবাইল এটা কি হ'ল, সেইবোৰ কিয় তদন্ত নকৰে CBI বুলি কৈছে তেওঁ ককায়েকে কোৱা ভাষ্য দেই। কিন্তু আপোনালোকে তদন্ত কৰে, CBIক দিয়ক কথাষাৰ অতি সোনকালে উলিয়াওক, নহ'লে এই কেছটো এদিন দুদিনকৈ ঢাল খাই যাব। আৰু আপোনালোকে উলিয়াওক, কি কৰি আছে ইমান দিনে আপোনালোকে পাবলৈ আপোনালোকে সহায় কৰক। নাপায়। আৰু ককায়েকেনো কি কৰিলে সংবাদ মাধ্যমৰ আগত আপোনালোকে শুনক। কোৱা মতে মোক কোৱা মতে নহয়, কিন্তু ককায়েকে কৈছে যে JP সিং ছাৰে বোলে তেওঁৰ ঘৰখনৰ বোলে যিখিনি সকামৰ যিখিনি খৰচ যিমান আছে চব দিম বুলি কৈছিলে বোলে, বেলেগৰ মুখতে শুনিছিলে। কিন্তু সেইটো দিবলৈও নাহিলে মানে। তেওঁলোকৰ লগত ইমানেই অন্যায় কৰিছে। এই ককায়েকৰ ভাষ্যজন আপোনালোকে শুনকচোন বাৰু কি কৈছে। কিন্তু তেনেকুৱা কৰিব নাপায় আকৌ দেই। এখন ঘৰ মানে এজনী ছোৱালী মৰি গৈছে, আপোনালোকে অলপ সহায় কৰক ঘৰখনক। ঘৰত খবৰ লৈছে, তেখেতলোকৰ বৰমাক বুলি মাতে, তো বৰমাকক সাহস দিছে। আনঅফিচিয়েলি আহিছে, অফিচিয়েলি হিচাপে আমাৰ ওচৰত তেনেকৈ খবৰ ল'বলৈ অহা নাই এতিয়ালৈকে। আৰু কোনো ধৰণৰ মানে সাহাৰ্য আমাক আগবঢ়োৱা নাই। শুনিব পৰা মতে JP সিং ছাৰে আমাৰ তাইৰ শ্ৰাদ্ধ কৰাৰ বাবে আমাক বা ঘৰখন চলাৰ বাবে আমাক শুনিছিলোঁহে যে আমাৰ নামত কিবা এটা সাহাৰ্য আমাক অৰ্পণ কৰিব বুলি। কিন্তু তেনেকৈ তেওঁলোকে খবৰে ল'ব নাহিলে, আৰু আমি সাহাৰ্য ক'ৰ পৰা পাম সেইটোতো বহুত দূৰৰে কথা। তো আমি সোনকালে বিচাৰিছোঁ যে CBI তদন্ত কৰক, CBI কেছটো হাতত লওক। এতিয়ালৈকে CBI হাতত লোৱাই নাই। গোটেইখিনি এভিডেঞ্চ যেতিয়া নাইকিয়া হৈ যাব, তেতিয়া CBI জানো লৈ পেলাই আমাক কি তদন্ত কৰি দিব? তেওঁলোকেও ক'ব যে এইটো এক্সিডেণ্টেই কেছ। কাৰণ পষ্টমাৰ্টম কৰোঁতে যিটো ৰিপৰ্ট দিছে সেইটোতো সম্পূৰ্ণৰূপে ভুল বুলি কৈছে।